হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে। আজি এটা অন্য ব্লগ লৈ আপোনালোকৰ মাজত চাই থাকক ভিডিঅ'টো। আজি গৈ আছোঁ বঙাইগাঁৱত অৱস্থিত ইকো ৱাটাৰ পাৰ্কলৈ বুলি। ফাইনেলি আমি নৰনাৰায়ণ সেতু আহি পালোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ। অৱশেষত গন্তব্যস্থান অৰ্থাৎ ইকো ৱাটাৰ পাৰ্ক আহি পালোঁ। ইকো পাৰ্কৰ টিকটৰ হাৰ 15 টকা আৰু ইকো ৱাটাৰ পাৰ্ক অৰ্থাৎ আপুনি যদি গা ধুব খোজে তেতিয়াহ'লে টিকটৰ হাৰ 200 টকা। তো বন্ধু বান্ধৱীসকল কি ভাবি আছে, আহক ইকো ৱাটাৰ পাৰ্কত। টিকটৰ হাৰ যিহেতু বহুত কম, 200 টকা মাত্ৰ। গৰমত মানে ঘামি জামি অৱস্থা বেয়া হৈ গৈছে। এতিয়া আকৌ বঙাইগাঁৱৰ মহামায়া হোটেলত প্ৰৱেশ কৰি ভাত আৰু মাটন অৰ্ডাৰ দিলোঁ। এতিয়া ভাত খাইয়ে দিয়া এখন শ্বপিং মলে ভিতৰে সোমিয়া গেলং। ৰাজবংশী ভাষাটো কৈছোঁ, হৈছেনে নাই ক'বচোন কমেণ্ট কৰি কমেণ্ট বক্সত। যিহেতু ট্ৰেইনেৰে ঘৰত আহিম, সেয়েহে নিউ বঙাইগাঁও ট্ৰেইন ষ্টেচনলৈ আহিলোঁ আৰু ট্ৰেইনৰ টিকেট কাটিলোঁ। আৰু আবেলি আমাৰ 5টা বজাত ট্ৰেইনৰ যাত্ৰা আৰম্ভ হ'ল। আৰু ট্ৰেইনততো এইবোৰ ক'বই নালাগে, কি ধুনীয়াকৈ সোৱাদযুক্তকৈ বনাই দিয়ে। ফাইনেলি আমাৰ ষ্টেচন অৰ্থাৎ ৰংজলি আহি পালোঁ। তো ফ্ৰেণ্ডছ, আজিলৈ বাই বাই।